নমস্কাৰ জনাইছোঁ সকলোকে ৰাজমা ব্লগ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দোকানৰ পৰা আহিলোঁ, ভাত পানী বনাই আজৰি হ'ল আৰু বনাই আজৰি হ'লোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। ভিডিঅ'টো আৰম্ভ কৰিবলগীয়া তেনেকুৱা একো বিশেষ কাৰণ নাই, কিন্তু আজি মোৰ কাৰণে এটা বহুত স্পেচিয়েল দিন হয়। আজি হৈছে 5 ফেব্ৰুৱাৰী আৰু মোৰ আজি উপজা দিন, আৰু এই উপজা দিনটো মোৰ কাৰণে মোৰ মানুহজনে আৰু স্পেচিয়েল কৰিলে আৰু মই বহুত হেপী। আৰু ভিডিঅ'টোৰ জৰিয়তে মই মোৰ মানুহজনলৈ বহুত ধন্যবাদ জনাইছোঁ। তো কথাটো হ'ল এনেকুৱা, মই দোকানত থাকোঁতে মানুহজনে মোৰ কাৰণে এটা ছাৰপ্ৰাইজ ৰেডি কৰিছিলে, আৰু ছাৰপ্ৰাইজটো বেলেগ ৰেডি কৰি থাকোঁতে মই তাত গৈ ওলালোঁ আৰু ছাৰপ্ৰাইজ নহ'ল, তথাপিতো বহুত হেপী হয়। মই আগতে মোৰ মানুহজনক মোৰ উপজা দিনটো মনত নাথাকে, কিন্তু এইবাৰ মনত আছে। তো বিশেষ একো গিফ্ট নিদিলোঁ, কিন্তু মুখৰ পৰা এষাৰ মৰমৰ মাত দিলে যিহেতু বহুত সুখী, আৰু সেইটোৱে লাগে। আৰু মোৰ ছাৰপ্ৰাইজটোনো কি আপোনালোকক মই দেখাওঁ বুলি ভাবিছোঁ। ছাৰপ্ৰাইজটো হৈছে এইটো। আপোনালোকে ভাবিছে চাগে ইমান সৰু ক'লা ৰঙৰ এটা কাপ, এইটোনো কি দেখাব লাগে, কিন্তু সেইটো নহয়, এইটোতে বহুত মৰম আছে। আৰু তো থেংক ইউ, মোৰ কাপটো বহুত ভাল লাগিছে। কিন্তু কাপটো ক'লা হ'ব পাৰে, কিন্তু ইয়াৰ এটা ৰহস্য আছে, আৰু এই ৰহস্যটোনো কি আপোনালোকক দেখুৱাম। আৰু চাওঁ ব'লকচোন। কাপটো হৈছে এইটো, আৰু কাপটোৰ ৰহস্যটো হৈছে কাপটো মেজিক কাপ হয়, আৰু ইয়াত যিটো ফটো আমি পেষ্ট কৰি লগাওঁ, তাত লগোৱাৰ লগে লগে সেইটো দেখা পোৱা নাযায়, কিন্তু ইয়াত যেতিয়া আমি গৰম পানী দিওঁ, তেতিয়া গৰম পানী দিয়াৰ লগে লগে তাত পেষ্ট কৰা ফটো কেইকপি ভিজিবল হৈ যায়। আৰু ফটো কেইকপিও মোৰ কাৰণে স্পেচিয়েল, কাৰণ সেইদিনা আছিল ছোৱালীজনীৰ জন্মদিন, আৰু আমি সেইদিনা গৈছিলোঁ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ, আৰু তালৈ যাওঁতে আমি আহি কাৰেংঘৰত সোমাইছিলোঁ, আৰু সেই কাৰেংঘৰত মৰা ফটো হয় এইকেইকপি। তো মোৰ বহুত ভাল লাগিল গিফ্টটো পাই, আৰু বহুত থেংক ইউ। যিহেতু এই কাপটোৰ লগত ছোৱালীজনীৰ উপজা দিন, মোৰ উপজা দিনৰ স্মৃতি একেলগতে ৰৈ থাকিব, আৰু মানুহজনৰ মৰম। তো আৰু লগতে আপোনালোকক মই সকলোকে ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ 200 পাৰ হৈছে। আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ, কাৰণ বেলেগ বিশেষ একো কাম বা কাৰণ লৈ মই ভিডিঅ'টো বনোৱা নাই। মোৰ ভাল লগা সময় আছিল, সেইকাৰণে ভাবিলোঁ স্মৃতি হিচাপে ৰাখি থওঁ, সেয়ে আপোনালোকলৈ আগবঢ়ালোঁ। আজিলৈ আহোঁ ইমানতে, বাই বাই।